Hello my lovely viewers, welcome back to my YouTube channel. আজি যেহেতু কালী পূজা হয় সেইকাৰণে আপোনালোক সকলোকে কালী পূজাৰ শুভেচ্ছা জনালো আৰু আমি নগাঁও ভাড়া ঘৰৰ পৰা যোৱাকালিয়ে কামপুৰলৈ বুলি আহিলো তাৰ পিছতে কালি ৰাতিটো অৱশ্যে গৈ পেলাই পেহিহঁতৰ ঘৰতে থাকিলো দাদাই লৈ আহিলে পেহি লৰা মুকে ভন্টিকে বাইকত আনিলে আৰু মা লাইন গাড়ীতে আহিলে সেইখিনি মানে ভিডিও নকৰিলো আৰু যেহেতু আগতে যোনসকলে মোৰ ভিডিও চাইছে পেহিহঁতৰ ঘৰলৈ যোৱা তেনেকৈ ভিডিও দেখাইছোঁ সেইকাৰণে যোৱাকালি ভিডিও নকৰিলো আৰু যেহেতু আমাৰ আহাও দেৰি হৈছিলে 4টা বাজি গৈছিলে ভন্টি যেহেতু 4টা বজাত কলেজৰ পৰা ছুটি হয়হে আৰু আহি পায় সেইকাৰণে তো কালি ৰাতিটো তাতে থাকিলো তাৰপিছতে ৰাতিপুৱা সময়ত তাৰ পৰা আহিলো আহোতে মায়ে প্ৰসাদৰ বস্তুখিনি বজাৰৰ পৰা কিনি ললে কিনি লৈ পেলাই কালী মন্দিৰত গৈ পেলাই দি থৈ আহিলে আসলতে যেহেতু যোৱা বছৰ দেউতা ঢুকুৱাৰ কাৰণে দেৱালী বুলি তেনেকৈ একো কৰা নাছিলো উদযাপন কৰা নাছিলো আৰু সেইটো বছৰতে মা মই ভন্টি আমি তিনিওজনী আগবঢ়াই থৈছিলো যে কালী মন্দিৰত দেউতাৰ হৈ পেলাই শৰাই এভাগ আগবঢ়াম গতিকে কথামতেই কাম মায়ে ৰাতিপুৱা মানে আগবেলাতে গৈ পেলাই আৰু প্ৰসাদৰ বস্তুখিনি দি থৈ আহিলে পূজাৰীৰ হাতত আৰু এতিয়া আমি মন্দিৰলৈ যাম গৈ পেলাই সেৱা কৰিমগৈ বন্তি জ্বলাম গতিকে ভিডিওটো চাই থাকিব স্কিপ নকৰাকৈ আৰু কেনেকুৱা পায় জনাব গতিকে ঠিক আছে ভিডিওটো ষ্টাৰ্ট কৰোঁ আহক ইফালে মই ৰেডি হৈ গ'লো মন্দিৰলৈ যাবলৈ বুলি মন্দিৰলৈ যোৱাৰ আগতে বজাৰলৈ গ'লো মিঠাই কিবা কিবি অলপমান লৈ ল'লো আৰু এয়া হৈছে আমাৰ কামপুৰৰ পৰিৱেশ কালী পূজাৰ দিনা মানে দেৱালী কালী পূজা হে একেটাই হয় আৰু তাৰপিছতে এয়া বোম চোম বেছি আছে আৰু এফালে কালিও পূজা কৰি আছে কালীমাক এয়া আৰু তাৰপিছতে এয়া মন্দিৰো আহি পালোহি কালী মন্দিৰ এয়া আমি কালী মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ আৰু এয়া কালী মাৰ প্ৰতিমূৰ্তি সকলোৱে আচলতে সেৱা কৰিছে চাকি জ্বলাইছে ইফালে আমাৰ মায়েও চাকি জ্বলাই আছে তাৰপিছতে দুইজনীয়ে সেৱা সৎকাৰ কৰি মেলি ল'লোঁ আৰু কালী মন্দিৰৰ সিটো পাৰে আছে শ্মশানখন য'ত দেউতাক মুখাগ্নি কৰিছিলোঁ এটাই প্ৰাৰ্থনা কালী মাৰ ওচৰত দেউতা যাতে সদায় ভালে কুশলে থাকে এতিয়া সেৱা কৰি মেলি আমি আহি আছোঁ ঘৰলৈ ভন্টি আহিব নোৱাৰিলে তাই অসুবিধা আজি 6 দিন কাৰণে মন্দিৰত নোসোমালেহি আৰু মায়ে মই আহিলোঁ সেৱা কৰিলোঁ এতিয়া ঘৰলৈ বুলি আহি আছোঁ এইখিনি হৈছে আমাৰ ঘৰলৈ আহি থকা আমাৰ ওচৰ চুবুৰীয়াৰ ঘৰৰ পৰিৱেশ আজি আচলতে চবেই চাকি বন্তি জ্বলাই সেইকাৰণে খুব ধুনীয়া লাগে এইখিনি জেগা কালিলৈ আমাৰ ঘৰ পামহি আৰু তাকে এতিয়া আহি আছোঁ চবৰে ঘৰৰ পদূলিবোৰ চাই আৰু এয়া হৈছে আমাৰ ঘৰ যেন তেনকৈ কৰি থৈছোঁ কাইলৈ যিহেতু দুদিনীয়া আজি কালী পূজাহে কাইলৈ দেৱালী গতিকে কাইলৈ ভালকৈ চাকি বন্তি জ্বলাম আৰু এয়া কিন্তু ভন্টিয়ে লগাইছে দেই যিহেতু ঘৰখন অন্ধকাৰ হৈ থাকিলেও ভাল নালাগে সেইকাৰণে আগৰে অনা লাইট আছিলে ভন্টিয়ে এনেকৈ যেন তেন লগাই কৰি দিলে আৰু সঁচা কথা ক'বলৈ গ'লে দেউতা ঢুকুৱা দিন ধৰিয়ে জীৱনটো অন্ধকাৰৰ দৰে হৈ পৰিলে তথাপিও জীয়াই যিহেতু থাকিব লাগিব এনেকৈ সৰু সুৰাকৈ উদযাপন কৰিছোঁ আৰু বজাৰৰ পৰা আহোঁতে এয়া ভুজিয়া বিস্কুট কেক মিঠাই এনেকৈ লৈ আহিছিলোঁ আৰু এয়া ফিফি কলগছ লৈ আহিছিলোঁ যিহেতু বোম নুফুটাওৱেই কেণ্ডেলো লৈ আহিছিলোঁ তাৰপিছতে এয়া হৈছে আমাৰ সন্মুখৰে একদম নিজৰ নিচিনা খুৰীয়াগৰাকীয়ে ভণ্টিক দি থৈ গ'ল ইয়াতে ফিফি আছে তাৰপিছতে এয়া ৰকেট দিছে আৰু কেৰেলোৱা কলগছ গুড মৰ্ণিং এভৰিৱান আজি নেক্সট দিনা ভিডিঅ'টো আকৌ আৰম্ভ কৰিছোঁ এতিয়া কালী মন্দিৰলৈ যাওঁ যিহেতু কালি শৰাই দি থৈ আহিছিলোঁ মানে পিছদিনা ৰাতিপুৱাহে প্ৰসাদ দিয়ে তাকে মায়ে মই গৈ পেলাই লৈ আহোঁগৈ সেইকাৰণে ৰাতিপুৱাই উঠি একদম গা পা ধুলোঁ আৰু এতিয়া যাওঁ আৰু আপোনালোকে মোৰ মাতটো শুনি চাগে ভাবিছেই মাতটো বেলেগ লাগিছে আচলতে অকণ চৰ্দি কাহ নিচিনা হৈ আছে তাতে ৰাতিপুৱা এতিয়া উঠিছোঁ যে সেইকাৰণে মাতটো মানে বেছি কিবা নিচিনা লাগিছে আৰু ঠিক আছে তেন্তে আমি যাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব এয়া প্ৰসাদ ল'লোগৈ মন্দিৰৰ পৰা মন্দিৰলৈ যোৱা ভিডিঅ' নকৰিলোঁ আৰু কালি যিহেতু কৰিছিলোঁৱে
আৰু এয়া হৈছে ৰাতিপুৱাৰ পৰিৱেশ। এইখন আমাৰ ওচৰতে থকা তৰুণ ফিল্ড, য'ত ল'ৰাবোৰে প্ৰেক্টিচ কৰি আছে পুলিচ আৰ্মি এইবিলাকৰ কাৰণে। এয়া মই আহি আছোঁ ঘৰলৈ। এয়া মন্দিৰৰ পৰা অনা খিচিৰি, এতিয়া আমি খাই লওঁ। এতিয়া ওলাইছোঁ ৰংগলী বনাবলৈ। এয়া নিমখ খেদি ৰংগলী বনাম এতিয়া। ঘৰত মানে ৰং কিনা নাছিলোৱে, আৰু যোৱা বছৰ যিহেতু হোলী খেলা নাই, সেইকাৰণে হোলীও নাই, সেইকাৰণে এতিয়া এয়া ৰং বনাই লৈছোঁ। এইটো ৰেড, এইটো এয়া ৰেড, আৰু এইটো য়েল্ল'। নিমখতে য়েল্ল'টো বনাইছোঁ হালধি অলপ দি, আৰু ৰেডটো বনাইছোঁ সেন্দুৰ অলপ দি, আৰু এইটো বগা হৈ যাব আৰু নিমখটো। ঠিক আছে তেন্তে আমি বনাম আৰু আপোনালোকক দেখাই থাকিম। আৰু এইফালে এনেকৈ বাৰাণ্ডাতে ৰংগলী এটা বনাম সৰুকৈ। আমাৰ ৰংগলী অলমষ্ট হৈছে আৰু এইটো বনাই, মানে হ'লেই আৰু এইটো বনাই কৰি পেলাই চিম্পলকৈ ভণ্টি মই দুইজনী মিলি পেলাই বনালোঁ। বনাবলৈ লৈছে আৰু কিবা এটা হ'লে দেখাম। আৰু এইটো ৰংগলী একদম ভণ্টিয়ে অকলে বনাইছে, লক্ষীমাৰ মানে ভৰিৰ তেনেকৈ আঁকিছে আৰু বনাই পেলাই ভাগৰ লাগিছে বোলে তাই। বনাই কৰি হ'ল, এতিয়া ধুনীয়াকৈ হাত মুখ ধুই লওঁগৈ ন। আৰু এতিয়া ফ্ৰেছ হৈ গ'লোঁ ধুনীয়াকৈ। একো ষ্টাইল কৰা নাই আৰু, খালি অথনি ৰাতিপুৱা মন্দিৰলৈ যাওঁতে যিটো কুৰ্তি পিন্ধিছিলোঁ গা পা ধুই উঠি, সেই কুৰ্তিটোকে পিন্ধি লৈছোঁ, কাৰণ ঘৰত থকা সময়খিনি কুৰ্তিটো সলাই থৈছিলোঁ, সেইকাৰণে এতিয়া সেইটোকে পিন্ধি লৈছোঁ। একো মানে একো ষ্টাইল কৰা নাই, খালি ফুট এটা লৈছোঁ। তাৰপিছত বাকীখিনি দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব। আৰু এতিয়া এয়া চাকিবিলাকত শলিতা দি আছোঁ। চাকি গছত শলিতা দিয়া হৈ গ'ল। আৰু এফালে ভণ্টিয়ে চাকিত তেল দি আছে চাকি জ্বলাবলৈ। এই দুইজনীয়ে কৰি আছোঁ আৰু। এয়া চাকি গছ জ্বলাই মেলি হৈ গ'ল, ইমান ধুনীয়া লাগিছে নহয়নে বাৰু। আৰু এতিয়া চাকি জ্বলাই কৰি ল'লোঁ, এতিয়া গৈ পেলাই বাহিৰত দি থৈ আহোঁ। তো চাই থাকক আপোনালোকে ভিডিঅ'টো। এয়া এতিয়া বাহিৰত গৈ পেলাই জ্বলাওঁগৈ, চাই থাকক ভিডিঅ'টো। এতিয়া বনাই থোৱা ৰংগলীটোত এয়া বন্তি গছ দি দিছোঁ। এইফালে ৰংগলীটোত চাকি মই দি দিলোঁ, আৰু এতিয়া এয়া ভণ্টিয়ে দিবলৈ লৈছে। এয়া গেটত দি দিছে তাই। পৰিলে ফুল মানে সেইকণ জেগা হেৰি যে, এইয়া বেকা যে সেইকণ জেগা অকণ। আৰু এতিয়া তাই বনোৱা এইটো লক্ষীমা ভৰিৰ নিচিনা টিকলো ৰংগলীটোত দিবলৈ লৈছে। চাইডে চাইডেহে দিব লাগিছিলে নেকি, আৰু ইয়াত তুলসীৰ তলত দিলে কাগজ চাইডত দি দিম। এয়া এতিয়া বায়ে ঘৰৰ চাইডে চাইডে দিবলৈ লৈছে আৰু চাকি।
এয়া আমাৰ ঘৰটো চাকি তাকি দিলোঁ আৰু এয়া টিপটপ লাইট যে কালি লগাইছিলোঁ সেয়াই আৰু এয়া আজি চাকি দিলোঁ ৰংগলী বনালোঁ এইজনী বা ইয়াত এনেকৈ কেণ্ডেল জ্বলাই দিলোঁ টিপটপ লাইট আৰু ইয়াত চাকি ভণ্টিয়ে ফিফি জ্বলাবিনে ৰকেট মই ৰকেট ভালকৈ নাজানো নহয় ময়ো নাজানো চামোলাক মাত দিম নেকি ৰকেট কেইটা কিটকাট এটা ফুটাই চাওঁ এয়া ৰংগোলী আমাৰ প্ৰথম ৰংগোলীটো এইটো হেপী দিৱালী বুলি কেনেকুৱা লাগিছে জনাবচোন এতিয়া আজি ফাৰ্ষ্ট টাইম কিটকাট বম ফুটা নাজানো দেই কি হ'ব এই বম মই মানে একেবাৰে বম চম ফুটোৱাৰ মানুহে নহয় মোৰ কাৰণে ফুলজাৰিয়ে বেষ্ট নে কি দেখা মম এডাল লাগিব অঁ এইকণতে আছে তলতে সেয়াই মোৰ কাৰণে মানে ফুলজাৰিয়ে বেষ্ট আৰু মই মানে চাকিৰ পোহৰ কেণ্ডেল এই পোহৰ হৈ থাকিলে ভাল পাওঁ আৰু মই নিজে কিনা নহয় এয়া এই খুৰাই দিয়াহে মই এদিনো ফুটাই পোৱা নাই মই সেইকাৰণে নিকিনোৱেই মই কেৰুৱা কলগছ আৰু ফুলজাৰি সেয়াই জনাওঁ কিন্তু আজি ফাৰ্ষ্ট বম সেয়াই আৰু তাই জ্বলাব এতিয়া মই চাই থাকিম ফিফি জ্বলাম চাগে ফুলজাৰি জ্বলাম আৰু কলগছ চলগছ তাই জ্বলাব মা তাই জ্বলাইছে আৰু মই ভয়তে দৌৰিছোঁ সঁচাকৈ বহুত ভয় লাগে কেনেকুৱা ক মই ভাবিলোঁ মোক গাতে লাগিছিলে লাগিছিলে নেকি আকৌ নাই নাই বোলো বম চম জ্বলোৱাৰ পৰা সাৱধান আৰু একদম মানে ছেফ দিৱালী আৰু দেই আকৌ বম ফুটাবলৈ গৈছে ট্ৰাই কৰিবলৈ আকৌ এবাৰ চাবি দেই এইটো আচলতে ইমান বেছি মানে ধাম ধুম শব্দ নহয় চিটিকা বমৰ নিচিনা গতিকে ভালেই লাগিছে বাৰু এইবাৰ ইমান ভয় নালাগিল এইবাৰ ভয় লাগিছিলনে এবাৰ ভণ্টিয়েতো দেখাইছে ময়ো এবাৰ দেখাই দিছোঁ আমাৰ ঘৰৰ পৰিৱেশটো সেয়া মায়ে হাঁহি থৈছে এইটো খুব মৰম লাগিছে চাওকচোন তাই দেখাই মানে ভণ্টিয়ে বনাইছে লক্ষীমাৰ ভৰি আৰু এইজোপা আমাৰ তুলসী গছ তাতো চাকি দি থৈছোঁ সেয়া আৰু দেউতা নাই দেউতাকতো প্ৰতিটো মুহূৰ্ততে মিছ কৰোঁ তথাপিও আজি ভণ্টিয়ে মই অকণমান এনেকৈ সজাই পৰাই ঘৰখন সৰুকৈ উদযাপন কৰিছোঁ আৰু এডাল ভালকৈ ইমান নজ্বলাই নেকি ডাঙৰডাল কালি এডাল জ্বলাই চাইছোঁ অঁ তলত আহি জ্বলোৱা ভণ্টিয়ে যিহেতু ৰকেটটো জ্বলাবলৈ মানে অকণমান ভয় কৰে সেইকাৰণে ওচৰৰে মানে ভাইটিটোক মাতি আনিছে চামুক সি তাকে জ্বলাবলৈ দিছে এয়া সি জ্বলাবলৈ লৈছে তাকে মই আঁতৰৰ পৰা চোৱা মানুহে গতিকে চাই আছোঁ আৰু সিহঁতে জ্বলাই আছে খাবা মোৱে চোৱালে নাহিলে কিবা হ'ল মূৰতে পৰিবহি নেকি মায়ে
এবাৰ চামুৱে জ্বলালে আৰু এতিয়া ছেকেণ্ড টাইমত ভণ্টিয়ে ৰকেটটো জ্বলাবলৈ গৈছে আৰু এনেকৈ গোটেইকেইটাই একেলগে ফূৰ্তি কৰি আছোঁ আৰু চামু আৰু ওচৰৰে টিকলিহঁত তোমাৰ বম জ্বলাবলৈ ভয় লাগেনে আৰোহী নালাগে জলকীয়া ফুটাই তাই চাবি আহিবি এইবাৰ ভালকে জ্বলিছে ভাল লাগিছে এইবাৰ আৰু এতিয়া ভণ্টিয়ে কলগছ জ্বলাই দিলে ইহঁত গোটেইকেইটা অহাৰ কাৰণে মনটোও ভাল লাগিলে আৰু একেলগে ফূৰ্তি কৰিলোঁ নজ্বলে নেকি আছে জ্বলি জ্বলিব ভাল লাগে এতিয়া ভণ্টিয়ে কেৰেলা জ্বলাবলৈ লৈছে চাবি মুখখন বেছি হেৰি কৰি নাথাকিবি আমাৰ ঘৰৰ পদূলিলৈ আহি আছো এই জেগালৈ আহিব এতিয়া পিছুৱা এইটো আৰু এটা কেৰেলা এয়া জ্বলাই দিলে ভণ্টিয়ে মায়ে চাই আছে আৰু ময়ো চাই আছোঁ আৰু এইয়া বায়ে ফিফি জ্বলাই আছে ফিফিবিলাক কিয় জানো বেয়াই নে কি নে আধাতে জ্বলি পেলাই নুমাই যায় চিৰা নাৰিকল এতিয়া চিৰাই নাৰিকলে মায়ে সানিব কাৰণ লক্ষী পূজাৰ দিনাখন আমি ভাড়াঘৰত থকাৰ কাৰণে তেনেকৈ একো দিব নোৱাৰিলোঁ আৰু অসুবিধাও আছিলোঁ সেইকাৰণে এতিয়া সেই দেৱালী কালী পূজা হৈ একেবাৰতে দি দিছে আৰু এয়া চিৰা নাৰিকল মায়ে সানিলে এতিয়া আমি খাই লওঁ প্ৰসাদ খাই আছোঁ এইফালে ভণ্টিক চাওকচোন কেনেকৈ বহি পেলাই ফিফি নচলে গাইছ সেইকাৰণে মানে মই ফিফিকেইটা যাতে পেলনি নাযাওঁ ৰখি জ্বলাই আছোঁ অলপ জ্বলে নুমাল আকৌ জ্বলাম এতিয়া এয়াকে কৰি আছোঁ আৰু এনেকৈ আছোঁ যেন মোৰ কামেই নাই কিন্তু ইফালে পৰীক্ষা আছে চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু এতিয়া আৰু ভিতৰলৈ যাওঁ ফূৰ্তি কৰিলোঁ অলপ কেনেকুৱা পালে ভিডিঅ'টো জনাব পুনৰ এটা নতুন ভিডিঅ' লৈ পেলাই আকৌ লগ পাম আজিলৈ বাই থেংকছ ফৰ ৱাচিং